আহিলে আহি পেলাই মানুহজন ইমানে মদ খাই পেলাই অবহুল হৈ আছিলে নহয় সি মানে নিজকে মানে ই কৰিব পৰা নাছিলে ই আহি পেলাই আমাৰ মন্দিৰত সোমালে হাতী লৈ আমি ভাবিছোঁ প্ৰসাদ খাব আহিছে চবে সুধিছে আহক তেতিয়া ই মানে উত্তেজিত হৈ গ'ল বোলে মোক পইচা লাগিব বুলি তেনেকৈ মানুহবিলাক পইচা বিচাৰিলে কিন্তু মানুহে মোক ক'লে আমি কিহত পইচা দিম মদৰ ভিতৰত খং উঠি গ'ল খং উঠাৰ লগে লগে মানুহবিলাক মানে হাতীৰে মানে ভয় খুৱাইছে যে খুন্দিয়াব বিচাৰিছে মানুহবিলাকক মাৰিব বিচাৰিছে খুকৰি দেখাইছে বোলে মই মাৰি দিম বুলি হাতীৰ ওপৰৰ পৰা মানে ভাবুকি দি আছে চব মানুহবিলাক দৌৰাই ফুৰাইছে আমাৰ যিমান মানে ৰাইজ আছিলে গোটেইখিনি হাতীৰ ভয়ত পলাবলগীয়া হৈছিল হাতীটো পেলাব বিচাৰিছিলে মাউতটোক পেলাই দিয়াৰ পিছত আকৌ পৰি গ'ল পৰি যোৱাৰ পিছত আকৌ কুকুৰীটো বিচাৰি আমাক দৌৰাব বিচাৰিছিলে তেতিয়া আমাৰ ৰাইজে গৈ পেলাই 2 থাপৰ 3 থাপৰ মাৰি আৰু পুলিচক সমজাই দিলে অকলে অকলে গুচি গ'ল বিনা মাউততে হাতীটো আৰামত গুচি গ'ল মাউতে মদপি আছিলে পুৰা মদ খাই আছিলে মদ খাই আহি পেলাই আমাক এই হাতীৰ যোগেদি মানে মানুহক মাৰিব বিচাৰিছিলে মানুহে এতিয়া ভয় খাইছে এতিয়া হাতীটো মানুহে ভাবিছিলে হাতীটো পগলা নেকি কিন্তু পিছত জনা মতে হাতীটো